মানুহৰ চিন্তা বতৰৰ দৰে ইহত প্ৰতিটো মুহূৰ্ততে সলনি হৈ থাকে। যদি আপুনি শুকুলা তেন্তে মানুহে ক'ব যে ঘৰৰ মানুহে খাবলৈ নিদিয়ে, আৰু যেতিয়া আপুনি শকত হয় তেতিয়া একেজন মানুহে ক'ব যে কমকৈ খা নহলে ফাটি যাবি। যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে তেতিয়া তেওঁলোকে ক'ব যে দেখুৱাইছে, আৰু যদি অলপ ৰং ধেমালি কৰে তেন্তে তেওঁলোকে ক'ব যে ইয়াৰ দ্বাৰা জীৱনত একো নহব। যদি আপুনি শান্ত হৈ থাকে তেন্তে তেওঁলোকে ক'ব যে এজনাই অহংকাৰ দেখুৱাইছে, আৰু যেতিয়া আপুনি কথা পাতে তেতিয়া তেওঁলোকে ক'ব যে ইয়াৰ মুখ বন্ধই নহয়। যদি আপুনি দুখীয়াক সহায় কৰে তেন্তে তেওঁলোকে ক'ব যে শ্ব' অফ কৰিছে, আৰু যদি নকৰে তেন্তে ক'ব যে কৃপণ। যদি আপুনি সফল হয় তেন্তে তেওঁলোকে ক'ব যে ভাগ্যৱান, আৰু যদি ফেইল হয় তেন্তে ক'ব যে গম পাইছিলোঁ ইয়াৰ দ্বাৰা একো নহ'ব। সেইবাবে এতিয়া মাত্ৰ এটা কথা মনত ৰাখক, মানুহে কি ক'ব সেইটো ভাবি থাকিলে জীৱনটো এনেদৰেই পাৰ হৈ যাব। মাত্ৰ মনে মনে নিজৰ কাম কৰি যাওক, আৰু সময় আহিবলৈ দিয়ক মানুহবোৰ নিজেই সলনি হ'ব। ধন্যবাদ। জয় আই অসম।